নমস্কাৰ চাবিদাসকল, শিক্ষা বিভাগৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে শিক্ষা বিভাগৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি আন্দোলন দাবী জনাই আহিছিলে ভেঞ্চাৰ স্কুলসমূহক স্বীকৃতি প্ৰদান কৰিবলৈ, সেই আন্দোলনত যেন এতিয়া চেঁচাপানী পৰিল। চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই স্কুলসমূহৰ এতিয়া কি হ'ব, শিক্ষকসকলৰ এতিয়া কি হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব, এই গোটেইখিনি আজি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হয়, চৰকাৰে 7 সহস্ৰাধিক ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰিছে। ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ পৰা সকলো ভেঞ্চাৰ স্কুলক আঁতৰোৱাৰ সিদ্ধান্ত চৰকাৰৰ। এপ্ৰিলৰ পৰা ভেঞ্চাৰ বিদ্যালয়লৈ মধ্যাহ্ন ভোজন বন্ধৰ নিৰ্দেশ। অসাৰ হ'ব প্ৰাদেশিকৰণৰ দাবী। অথলে গ'ল পদ প্ৰাদেশিকৰণৰ দাবীত হেজাৰ হেজাৰ শিক্ষকে ৰাজপথত কৰা আন্দোলন সংগ্ৰাম। হেজাৰ হেজাৰ শিক্ষাগুৰুৰ আশাত চেঁচাপানী ঢালি চৰকাৰ শিক্ষা বিভাগে অতি সন্তৰ্পণে আৰু অতি কৌশলীভাৱে বাতিল কৰিলে 7 সহস্ৰাধিক ভেঞ্চাৰ স্কুলৰ চৰকাৰী স্বীকৃতি। ইয়াৰ লগে লগে এনে ভেঞ্চাৰ স্কুলসমূহ এতিয়া পৰিণত হ'ব ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈহে। পৰিণতিত এনে বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ বাবে নাথাকিব পদ প্ৰাদেশিকৰণৰ দাবীত আন্দোলন কৰাৰ কোনো পথ। হেজাৰ হেজাৰ শিক্ষক কৰ্মচাৰীৰ বাবে দুখবৰ কঢ়িয়াই চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত শেহতীয়া এক নিৰ্দেশনাৰ পৰাই পোহৰলৈ আহিছে। যোৱা 6 এপ্ৰিলত সমগ্ৰ শিক্ষা তথা প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাতা PM পোষণ অসমৰ ৰাজ্যিক নডেল বিষয়া ডক্টৰ ওম প্ৰকাশৰ স্বাক্ষৰত SS 12011/19/2022 MIS SS নম্বৰত জাৰি কৰা হৈছে নিৰ্দেশনা। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ কেটেগৰীৰ পৰা সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠান আঁতৰ কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত PM পোষণৰ তালিকাৰ পৰা সকলো ভেঞ্চাৰ স্কুলৰ নাম আঁতৰ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। অকল সিমানেই নহয়, এনে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহলৈ এপ্ৰিলৰ পৰাই চাউল যোগান বন্ধ কৰিবলৈও সকলো জিলালৈ নিৰ্দেশ দিছে সমগ্ৰ শিক্ষা মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশে। এনে নিৰ্দেশনাৰ পৰা স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰ তথা শিক্ষা বিভাগে অতি কৌশলী স্থিতিৰে কাৰ্যত বাতিল কৰিলে ভেঞ্চাৰ স্কুলসমূহৰ চৰকাৰী স্বীকৃতি, যাৰ বাবে ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত শিতানৰ পৰা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ আঁতৰোৱাৰ সিদ্ধান্ত ল'লে অসম চৰকাৰে। শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত শিতানৰ পৰা নাম আঁতৰ হোৱাৰ লগে লগে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ পৰ্যবসিত হ'ব ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈহে, যাৰ বাবে পদ প্ৰাদেশিকৰণৰ দাবীত পুনৰ আন্দোলন কৰাৰ অধিকাৰ এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকে হেৰুৱাই পেলাব। মন কৰিবলগীয়া যে এচাম বিদ্যানুৰাগী স্থানীয় ৰাইজৰ বহু আশা সুধীয়া প্ৰচেষ্টাৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্থাপন হৈছিল ভেঞ্চাৰ শিক্ষানুষ্ঠান। শিক্ষাৰ প্ৰসাৰৰ মহৎ স্বাৰ্থত ৰাইজে এই বিদ্যালয়সমূহ স্থাপন কৰিছিলে। 2013 আৰু 2021 চনত চৰকাৰে সৰ্বস্তৰৰ বহুসংখ্যক ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ বাবে প্ৰাদেশিকৰণ কৰে। কিন্তু ইমানৰ পিছতো বহু শিক্ষানুষ্ঠানৰ শিক্ষকৰ পদ প্ৰাদেশিকৰণ নহ'ল। পদ প্ৰাদেশিকৰণ আইনৰ মায়াজালত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ ৰ'ল দেশৰ মানৱ সম্পদ গঢ়া হেজাৰ হেজাৰ শিক্ষক। মন কৰিবলগীয়া যে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে বিভাগীয় অনুমতি স্বীকৃতি লাভ কৰাৰ উপৰি চৰকাৰৰ পৰা বিত্তীয় সাহায্যও লাভ কৰিছিল। আনকি 2012 চনত প্ৰাদেশিকৰণৰ বাবে ট্ৰেজাৰী চালানযোগে 100 টকা শিক্ষকসকলে ৰাজকোষত জমা দি আবেদনো কৰিছিলে। 2011 আৰু 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ আওতাৰ পৰা শিক্ষক কৰ্মচাৰীসকলে ইতিমধ্যে নিযুক্তি পত্ৰ লাভ কৰিলে। কিন্তু আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলে পদ প্ৰাদেশিকৰণৰ দাবীত আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰি দিন পাৰ কৰিবলগীয়া হৈছে। অনুমতি স্বীকৃতি থকাৰ পিছতো চৰকাৰে প্ৰাদেশিকৰণৰ আইনত আৰোপ কৰা কেতবোৰ ধাৰা উপধাৰাৰ বাবেই বছৰ বছৰ ধৰি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আহিছে হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক, যাৰ বাবে শিক্ষকসকলে কৰি আহিছে আন্দোলন প্ৰতিবাদ। এনে সময়তে চৰকাৰ তথা শিক্ষা বিভাগে অতি অন্তৰ্পণে ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত
চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ পৰা আঁতৰাই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বাতিল কৰিলে চৰকাৰী স্বীকৃতি। অথচ এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক চৰকাৰেই পূৰ্বে দিছিল অনুমতি, স্বীকৃতি। অলপতে বিধায়ক অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ সন্দৰ্ভত শিক্ষা বিভাগে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৪,৫৬০খন আৰু উচ্চ প্ৰাথমিকৰ সংখ্যা হৈছে ৩,১১০খন। অৰ্থাৎ মুঠ ভেঞ্চাৰ বিদ্যালয়ৰ সংখ্যা হৈছে ৭,৬৭০খন। একেদৰে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ সংখ্যা হৈছে LPত ১০,৪৫৩ আৰু UPত ১৯,০৫৪ জন। শিক্ষকৰ মুঠ সংখ্যা হৈছে ২৯,৫০৭ জন। অৱশ্যে এই চৰকাৰী তথ্যসমূহ সম্পূৰ্ণৰূপে শুদ্ধ নহয় বুলি একাংশ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকে জানিবলৈ দিছে। যিয়েই নহওক, ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত বিত্তীয় সাহায্যপ্ৰাপ্ত শিতানৰ পৰা ভেঞ্চাৰ স্কুলসমূহ আঁতৰোৱাৰ চৰকাৰৰ সিদ্ধান্ত শিক্ষক কৰ্মচাৰীসকলে কি হিচাপে লয় সেয়া হ'ব লক্ষণীয় বিষয়। হয় ছাত্ৰসকল, দীৰ্ঘদিন ধৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে যি প্ৰতিবাদ দাবী জনাই আহিছিলে সেয়া যেন এতিয়া অসাৰ হ'ব গৈ আছে। চৰকাৰে ভেঞ্চাৰ স্কুলসমূহৰ প্ৰাদেশিকৰণৰ সিদ্ধান্ত এতিয়া বাতিল কৰিছে। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ এতিয়া মধ্যাহ্ন ভোজনৰো চাউল দিয়া বন্ধ কৰি দিছে। গতিকে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ বাবে এয়া অতি দুখৰ খবৰ, বেয়া খবৰ। গতিকে এনেধৰণৰ শিক্ষামূলক আপডেট পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানে।